हेलो फ्रेंड्स, वेलकम बैक टू माय चेनेल और पुनर एटा नतुन रेसिपि লৈ মই আজি আপোনালোকৰ মাজলৈ আহিলোঁ। কণী ফ্ৰাই খাবলৈতো সকলোৱে ভাল পায়। বলকচোন আজি পিয়াজৰ সৈতে কণীৰ এটা টেষ্টি ৰেচিপি মই কেনেদৰে বনাওঁ তাকেই চাওঁ। ৰেচিপিটোৰ বাবে মই প্ৰথমতে লৈছোঁ পিয়াজ কাটি লৈছোঁ 4-5টা আৰু এইফালে জলকীয়া অলপ আৰু ইফালে মই কণী বইল কৰি লৈছোঁ। পিয়াজৰ পৰিমাণটো আপোনালোকে নিজৰ মতে ৰাখিব আৰু ইফালে মই কণীকেইটা এনেদৰে অকমানকৈ দীঘলীয়াকৈ মাজেৰে ফালি ল'ম। এয়া মই গোটেইকেইটা এনেদৰে ফালি ল'লোঁ আৰু এতিয়া মছলাৰ ভিতৰত মই ব্যৱহাৰ কৰিছোঁ নিমখ, হালধি, অকমান জিৰা গুড়ি আৰু ধনিয়া গুড়ি। গতিকে গোটেইখিনি হোৱাৰ পিছতে মই কেৰাহীখন গৰম হ'বলৈ দি তেল দিছোঁ আৰু তেলখিনি গৰম হোৱাৰ পিছতে মই ইয়াতে পিয়াজখিনি দি দিছোঁ। পিয়াজখিনি 1 মিনিটমান ভজাৰ পিছতে কেঁচা জলকীয়াখিনিও দি দিছোঁ আৰু এইখিনি মই প্ৰায় 10 মিনিটমান কম জুইত ভালদৰে ভাজি ল'ম। আৰু প্ৰায় 10 মিনিটমান ভজাৰ পিছতে আমি যিখিনি মছলা লৈছিলোঁ সেইখিনি মই ইয়াতে দি দিছোঁ আৰু পুনৰ মই কম জুইত আকৌ 10ৰ পৰা 15 মিনিট ভাজি থাকিম যেতিয়ালৈকে পিয়াজখিনি অকমান ৰঙচুৱা ৰং হৈ নাযায়। আৰু এয়া দেখিছে ৰঙচুৱা ৰং হোৱাৰ পিছতে কণীকেইটা দিছোঁ, অকমান হালধি সানি লৈছোঁ আৰু এয়া মই কণীকেইটা ইয়াতে দি দিলোঁ আৰু দি দিয়াৰ পিছতে মই পুনৰ এইখিনি ভালদৰে ফ্ৰাই কৰিম। আৰু এয়া আমাৰ পুৰা ফ্ৰাই কৰা হৈয়ে গ'ল। গতিকে দেখিছেনে আপোনালোকে কিমান ৰঙচুৱা ৰং হৈ গৈছে পিয়াজখিনি। গতিকে আপোনালোকেও ৰেচিপিটো ট্ৰাই কৰিবচোন। অতি কম সময়তে হোৱা এটা টেষ্টি ৰেচিপি। আৰু যদিহে ৰেচিপিটো চাই ভাল লাগিছে লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব আৰু চেনেলটো নিশ্চয় ছাবস্ক্ৰাইব কৰি দিব। থেংক ইউ।